নমস্কাৰ বন্ধুসকল। আমাৰ সকলোৰে কিছুমান হবি থাকে। কিছুমানে পঢ়ি ভাল পায়, কিছুমানে গান শুনি ভাল পায়, কিছুমানে খেলি ভাল পায়, আৰু মই ইউটিউবৰ কাৰণে ভিডিঅ' বনাই ভাল পাওঁ। আমাৰ মাজৰ বহুতে আকৌ ট্ৰেভেলিং কৰি ভাল পায়। আমি সচৰাচৰ বাইক, ট্ৰেইন, বাছ আদিতে ট্ৰেভেল কৰোঁ, নহয় জানো? কিন্তু কিছুমান ইমাৰ্জেঞ্চি কাৰণতেই হওক বা টাইমৰ অভাৱতেই হওক কেতিয়াবা ফ্লাইটতো যাত্ৰা কৰিবলগীয়া হয়। এইখিনিলৈকে ঠিকেই আছিল। কিন্তু ফ্লাইটত যাত্ৰা কৰিলে আমি মোবাইল ইউজ কৰিব নোৱাৰোঁ বা মোবাইল ফ্লাইট মোডত ৰাখিবলগীয়া হয়। গতিকে সেই সময়ত আমাৰ ৰিলেটিভছসকলৰ লগত আমাৰ কানেকশ্যন প্ৰায় নোহোৱা হৈ যায়। গতিকে এনেকুৱা কিবা উপায় আছে নেকি যে যদিও মোবাইলত কানেকশ্যন নাপায় তথাপি আমি যাত্ৰা কৰাৰ সময়ত ফ্লাইটখন ক'ত আছে, কি পাইছে, কেতিয়া গৈ পাব আৰু কিমান সময় বাকী আছে আদি যদি আমাৰ ৰিলেটিভছসকলে গম পায় বা আমাৰ ঘৰৰ মানুহে গম পায়, তেন্তে সামান্য পৰিমাণে হ'লেও তেওঁলোকে সকাহ পাব। কিয়নো নাই মোমাতকৈ কণা মোমাই ভাল, নহয় জানো? গতিকে আজি এই ভিডিঅ'টোৰ পৰা আমি জানিম এখন ফ্লাইটৰ ৰিয়েল টাইম আপডেট কেনেকৈ জানিব পাৰি। গতিকে আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপুনিও ফ্লাইটত যাত্ৰা কৰাৰ সময়ত আপোনাৰ ৰিলেটিভছ বা আপোনাৰ ঘৰৰ মানুহক সকাহ দিয়ক। নমস্কাৰ, মই ৰিতু, আপোনাক ৰিটেকলৈ স্বাগতম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব google.com-লৈকে আৰু গুগলত গৈ লিখিব লাগিব flightradar24.com। flightradar24.com এই যিটো ৱেবছাইট flightradar24.com, এই ৱেবছাইটটোৱে আমাক গোটেই পৃথিৱীত বৰ্তমান সময়ত যিমান ফ্লাইট চলাচল কৰি আছে গোটেই পৃথিৱীত, সেই গোটেই ফ্লাইটবিলাকৰ ৰিয়েল টাইম অৱস্থিতি আমাক জানিব দিয়ে। ইয়াত দেখা পাইছে ইয়াত গোটেইবিলাক ফ্লাইট চলি আছে আৰু ফ্লাইটবিলাক ইঠাইৰ পৰা সিঠাইলৈ গৈ আছে। আৰু এই যিটো মুভমেণ্ট দেখা পাইছে সেই মুভমেণ্টটো ৰিয়েল টাইম হয়। গতিকে যদি আমি এই ফ্লাইটখনত ক্লিক কৰি চাওঁ তেতিয়াহ'লে দেখিব ফ্লাইটখনৰ নাম হৈছে 9W75 বা JAI075 আৰু ফ্লাইটখন হৈছে জেট এয়াৰৱেজৰ। আৰু ফ্লাইটখন আহিছিল হংকঙৰ পৰা আৰু যাব মুম্বাই। ফ্লাইটখনৰ শিডিউল ডিপাৰ্চাৰ আছিলে 7:45 আৰু শিডিউল এৰাইভেল আছিলে 11:35। কিন্তু লেট হোৱা হেতুকে ফ্লাইটখন গৈছিল 8:06 আৰু এষ্টিমেট এৰাইভেল 12:01। এয়া দেখিছে ফ্লাইটখন গৈ আছে। এতিয়ালৈকে ফ্লাইটখনে 2782 কিলোমিটাৰ অতিক্ৰম কৰিলে আৰু 1502 কিলোমিটাৰ বাকী আছে গৈ পাবৰ কাৰণে। ফ্লাইটখন আহিছিল 4 ঘণ্টা আগত আৰু 2 ঘণ্টা 22 মিনিট পিছত ইণ্ডিয়া গৈ পাব, মানে মুম্বাই গৈ পাব। আপুনি যদি ইচ্ছা কৰে ফ্লাইটখনৰ 3D ভিউ চাব পাৰে। এয়া হ'ল ফ্লাইটখনৰ ৰিয়েল টাইম 3D ভিউ। ফ্লাইটখন কোনখিনি ঠাইৰ ওপৰেৰে গৈ আছে,
কি পাইছে কোনখিনি ঠাইৰ ওপৰত আছে এইখিনি চাব পাৰি আৰু এই অপশ্যনটোত ক্লিক কৰিলে আমি ফ্লাইটখনৰ ভিতৰৰ পৰা চোৱাৰ নিচিনা অনুভৱ হয় এয়া দেখিছে এতিয়া মই 3DBটো অফ কৰি দিছোঁ যদি মই এই অপশ্যনটো ক্লিক কৰোঁ তেতিয়াহ'লে ফ্লাইটখনৰ ৰাউটটো দেখা পাব আৰু এইবিলাক যিমানবিলাক স্পট দেখিছে এইবিলাক একোটা এয়াৰপোৰ্ট হয় আৰু এই ফ্লাইটখন এইটো এয়াৰপোৰ্টলৈকে যাব মুম্বাই ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট গতিকে আপুনি এবাৰ ৱেবছাইটটো ট্ৰাই কৰি চাব পাৰে যদি ৱেবছাইটটো আপোনাৰ ভাল লাগিলে আৰু যদি ভাবিছে যে কেতিয়াবা অকণমান হ'লেও কামত আহিব তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰক ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাওক আৰু লগতে শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে আমি যেতিয়া এনেকুৱা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' আগবঢ়াওঁ তেতিয়াহ'লে আপুনি ভিডিঅ'টোৰ লেটেষ্ট ন'টিফিকেশ্যন আপোনাৰ মোবাইলত যায় আৰু আপুনি ভিডিঅ'টো চাব পাৰে ধন্যবাদ